নমস্কাৰ লাৰ্ণ হিষ্ট্ৰী ইউটিউব চেনেললৈ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অসম ইতিহাসৰ এটা খুবেই গুৰুত্বপূৰ্ণ অধ্যায় যিয়ে নেকি আহোম ৰাজতন্ত্ৰত খলকনিৰ সৃষ্টি কৰিছিল। অসম ইতিহাসত সবাতোকৈ দীঘলীয়া সময় ধৰি চলি থকা এই বিদ্ৰোহটোক মোৱামৰীয়া গণবিদ্ৰোহ বা মোৱামৰীয়া বিদ্ৰোহ বুলি জনা যায়। এই বিদ্ৰোহটো ১৭৬৯ খ্ৰীষ্টাব্দৰ পৰা ১৮০৫ খ্ৰীষ্টাব্দলৈ অৰ্থাৎ স্বৰ্গদেউ লক্ষীসিংহৰ ৰাজত্বকালৰ পৰা অৰ্থাৎ লক্ষীসিংহৰ সময়ছোৱাৰ পৰা স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ সময়ছোৱালৈকে এই বিদ্ৰোহটো চলি আছিল। এই বিদ্ৰোহটো অসমৰ ইতিহাসৰ সবাতোকৈ দীঘলীয়া সময় ধৰি চলি থকা বিদ্ৰোহ বুলি জনা যায়। এতিয়া মোৱামৰীয়া বিদ্ৰোহ কেনেকৈ বা কাৰ মাজত কেনেধৰণৰ পৰিস্থিতিত সংঘটিত হৈছিল বা ইয়াৰ ফলাফল কি আছিল, এইসমূহ জনাৰ আগতে আমি প্ৰথমে জানি ল'ব লাগিব যে মোৱামৰীয়াসকল কোন আছিল। এতিয়া যদি আমি কওঁ যে মোৱামৰীয়াসকল কোন আছিল, মোৱামৰীয়াসকল আছিল প্ৰধানকৈ মৰাণ বা মটক সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকে মায়ামৰা সত্ৰ নামৰ এখন সত্ৰৰ শৰণাৰ্থী আছিল। মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল নিৰুদ্ধদেৱে ১৬০১ খ্ৰীষ্টাব্দত নাৰায়ণপুৰৰ বালিকুচি নামৰ ঠাইত এখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল। কিন্তু দফলাসকলৰ আক্ৰমণত তেওঁলোকে থাকিব নোৱাৰি, তিষ্ঠিব নোৱাৰি এই সত্ৰখন ১৬০৬ খ্ৰীষ্টাব্দত মৰনৈ নদীৰ পাৰত অৰ্থাৎ নাহৰআতিলৈ স্থানান্তৰ কৰা হৈছিল। নাহৰআতিলৈ এই সত্ৰখন স্থানান্তৰ কৰিছিল আৰু পৰৱৰ্তী সময়ছোৱাত এই সত্ৰখনক আমি মায়ামৰা সত্ৰ বুলি জানো বা মায়ামৰা সত্ৰ বুলি পৰিচিত হৈ পৰিল। এতিয়া যদি আমি ক'বলৈ যাওঁ যে সত্ৰ কাক বোলে বা সত্ৰনো কি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানৰ জন্ম দিছিল। এই অনুষ্ঠানসমূহক আমি সত্ৰ বুলি জানো। ঠিক আছে, এতিয়া সত্ৰ গম পালো, কিন্তু পৰৱৰ্তী সময়ছোৱাত কি হ'ল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মৃত্যুৰ পাছত তেওঁলোকৰ যিসকল উত্তৰাধিকাৰী আছিল অৰ্থাৎ তেওঁলোকৰ যিসকল ফলোৱাৰ্ছ আছিল, সেইসকলৰ মাজত কি হ'ল যে মতানৈক্যৰ সৃষ্টি হ'বলৈ ধৰিলে বা বিবাদৰ সৃষ্টি হ'বলৈ ধৰিলে আৰু ফলত এই সত্ৰসমূহ ৪টা ভাগত বা ৪টা সংহতিত ভাগ হৈ পৰিল। যেনে ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি। এই যিখন মায়ামৰা সত্ৰ আছিল, মায়ামৰা সত্ৰখন কাল সংহতিৰ অন্তৰ্গত আছিল। মোৱামৰীয়াসকল বা মায়ামৰা সত্ৰৰ যদি এটা আমি বিশেষ গুণৰ কথা বা বৈশিষ্ট্যৰ কথা চাবলৈ যাওঁ, তেতিয়াহ'লে মায়ামৰা সত্ৰত প্ৰধানকৈ মৰাণ, মটক, যিসকল সমাজৰ ক্ষুদ্ৰ শ্ৰেণীৰ লোক আছিল, যেনে কুমাৰ, কমাৰ, চুতীয়া, এই লোকসকলে সমাজৰ অতি সাধাৰণ শ্ৰেণীৰ লোকসকলে ইয়াত শৰণাৰ্থী হ'ব পাৰিছিল বা ইয়াত কোনো ধৰণৰ বৰ্ণ বৈষম্য বা বিভেদৰ ইয়াত কোনো ধৰণৰ সৃষ্টি হোৱা নাছিল। সকলো ধৰণৰ সমাজৰ সাধাৰণ লোকে ইয়াক ফ'ল' কৰিব পাৰিছিল। মায়ামৰা সত্ৰৰ যিজন সত্ৰাধিকাৰ, এই সত্ৰাধিকাৰসকল ক্ষুদ্ৰ সম্প্ৰদায়ৰ আছিল আৰু যাৰ বাবে সমাজৰ যিসকল সাধাৰণ শ্ৰেণী, এই সাধাৰণ শ্ৰেণীৰ লোকসকলে সহজে ইয়াক আঁকোৱালি লৈছিল বা তেওঁলোকৰ মাজত, সাধাৰণ শ্ৰেণীৰ লোকসকলৰ মাজত মায়ামৰা সত্ৰই অধিক জনপ্ৰিয় হৈ পৰিছিল। আৰু তাৰ ফলত যি আহোম ৰাজতন্ত্ৰ আছিল বা আহোম যিসকল ৰজা আছিল স্বৰ্গদেউ, সেই ৰজাসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এতিয়া আমি মোৱামৰীয়া বিদ্ৰোহ বা মোৱামৰীয়া গণবিদ্ৰোহ কেনেধৰণৰ পৰিস্থিতিত বা কি কি কাৰণত এই বিদ্ৰোহ সংঘটিত হৈছিল তাৰ বিষয়ে আলোচনা কৰিম। কিন্তু এতিয়া আমি জানো যে যিকোনো এটা আন্দোলন বা যিকোনো এটা বিদ্ৰোহ যদি সংঘটিত হয় বা যিকোনো এটা বিদ্ৰোহৰ আঁৰত কিন্তু বহু ধৰণৰ কাৰণ অন্তৰ্নিহিত হৈ থাকে বা বহু ধৰণৰ কাৰণ ইয়াত জড়িত হৈ থাকে। এটা নিৰ্দিষ্ট কাৰণত বা এটা নিৰ্দিষ্ট সময়ত প্ৰধানকৈ খুব সোনকালে এটা বিদ্ৰোহ বা এটা আন্দোলন গঢ়ি নুঠে। ইয়াৰ আঁৰত বহু ধৰণৰ কাৰণ, বিভিন্ন ধৰণৰ যিবিলাক আমি ক'ব পাৰোঁ যে যিবিলাক প্ৰজাৰ প্ৰতি বা জনসাধাৰণৰ প্ৰতি কৰা যিবিলাক অসন্তুষ্টি, এই অসন্তুষ্টিয়ে পৰৱৰ্তী সময়ছোৱাত গৈ পেলাই ৰজাঘৰৰ প্ৰতি বা
ৰাজতন্ত্ৰৰ প্ৰতি তেওঁলোকে বিদ্ৰোহী হৈ আন্দোলনত বা বিদ্ৰোহ কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে। ঠিক তেনেকুৱা ধৰণেৰে আমি ক'ব পাৰোঁ যে মোৱামৰীয়া বিদ্ৰোহটো এটা নিৰ্দিষ্ট কাৰণত সংঘটিত হৈ উঠা নাছিল। মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হোৱাৰ আঁৰত বহু ধৰণৰ কাৰণ জড়িত হৈ আছে আৰু আমি ইয়াৰ কাৰণসমূহ যদি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি 100 বছৰৰ পুৰণি ইতিহাস আমি খুচৰিব লাগিব বা 100 বছৰৰ পুৰণি ইতিহাস আমি আলোচনা কৰিব লাগিব। এতিয়া আমি গম পালো যে মায়ামৰা সত্ৰখন 1601 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল অনিৰুদ্ধদেৱে আৰু ইয়াৰ কাৰণসমূহ বা মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ 1603 খ্ৰীষ্টাব্দত অৰ্থাৎ স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ছোৱাৰ পৰাই লাহে লাহেকৈ ৰজাঘৰৰ প্ৰতি বা আহোম ৰাজতন্ত্ৰৰ প্ৰতি বিদ্ৰোহাচৰণ বা বিদ্ৰোহমূলক মনোভাৱ এই যিসকল মোৱামৰীয়া লোক আছিল এই মোৱামৰীয়া লোকসকলৰ মাজত আৰম্ভ হ'বলৈ ধৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথমটো কাৰণ আছিল ৰাজনৈতিক সংঘাত বা ৰাজনৈতিক কাৰণ। ৰাজনৈতিক কাৰণত আহোম যিসকল ৰজা আছিল বা আহোম ৰাজতন্ত্ৰই যিসকল মোৱামৰীয়া লোক আছিল এই মোৱামৰীয়া লোকসকলৰ বিৰুদ্ধে যিবিলাক হিংসাত্মক কাৰ্যসূচী তেওঁলোকে কৰিছিল এই হিংসাত্মক কাৰ্যসূচীসমূহে মোৱামৰীয়াসকলক বিদ্ৰোহৰ ফালে আগবঢ়াই লৈ গৈছিল। তাৰে আমি প্ৰথম এটা কাৰণ হিচাপে আমি ক'ব পাৰোঁ যে স্বৰ্গদেউ প্ৰতাপ সিংহ তেওঁ আহোম ৰাজতন্ত্ৰৰ এজন প্ৰভাৱশালী বা প্ৰতাপী এজন ৰজা আছিল। স্বৰ্গদেউ প্ৰতাপ সিংহ তেওঁ আহোম সিংহাসন আৰোহণ কৰিছিল 1603 খ্ৰীষ্টাব্দত আৰু তেওঁ 1641 খ্ৰীষ্টাব্দলৈকে তেওঁ আহোম ৰাজসভাত তেওঁ শাসন চলাই গৈছিল আৰু তেওঁৰ যি সময়ছোৱা এই সময়ছোৱাত তেওঁ কিছুমান কাৰ্যসূচী মোৱামৰীয়াসকলৰ বিৰুদ্ধে কৰিছিল। এনেধৰণৰ কামসমূহে মোৱামৰীয়াসকলক বিদ্ৰোহৰ দিশে ঠেলি লৈ গৈছিল। তাৰ ভিতৰত আমি আলোচনা কৰিব পাৰোঁ যে সেই সময়ছোৱাত মই কিছু সময় আগতে আলোচনা কৰিছোৱেই যে যিসকল সাধাৰণ শ্ৰেণীৰ লোক আছিল সমাজৰ যোনসকল সাধাৰণ শ্ৰেণী বা ক্ষুদ্ৰ শ্ৰেণীৰ লোক আছিল এই লোকসমূহৰ মাজত প্ৰধানকৈ মোৱামৰীয়া সত্ৰই অধিক জনপ্ৰিয়তা লাভ কৰিছিল আৰু তেওঁলোকে গুৰুৰ প্ৰতি তেওঁলোকৰ অগাধ ভক্তি আছিল। তেওঁলোকে গুৰুৰ বাহিৰে আন কোনো লোকৰ ওচৰত তেওঁলোকে মূৰ নোদোৱাইছিল আৰু এই কথাটো স্বৰ্গদেউ প্ৰতাপ সিংহৰ কাণত পৰিছিল বা স্বৰ্গদেউ প্ৰতাপ সিংহই গম পাইছিল আৰু তাৰেই প্ৰমাণ চাবৰ কাৰণে তেওঁ এজন লোকক তেওঁৰ নাম আছিল নেওগ ফুকন নামৰ এজন মোৱামৰীয়া শিষ্য বিষয়াক ঘোঁৰাৰ পিঠিত উঠাই দিছিল আৰু ঘোঁৰাৰ পিঠিত উঠাই তেওঁ ডিঙিৰ সমান্তৰালকৈ হেংদাং বান্ধি থৈছিল আৰু তেওঁ কি কৰিছিল নেওগ ফুকনক ঘোঁৰাৰ পিঠিত উঠাই দি ঘোঁৰা সমান্তৰালকৈ হেংদাং বান্ধি থোৱা হৈছিল আৰু তেওঁ চাইছিল যে তেওঁৰ মূৰটো দোৱাবনে নাই সেই কথাটো তেওঁ প্ৰমাণ কৰিব বিচাৰিছিল আৰু নেওগ ফুকনেও কি কৰিছিল যে তেওঁৰ নিজৰ গুৰুৰ প্ৰতি থকা যি ভক্তি বা যি প্ৰেম আছিল শ্ৰদ্ধা সেই প্ৰেম ভক্তি তেওঁ প্ৰদৰ্শন কৰি নিজকে গুৰুৰ নামত তেওঁ মৃত্যুক আঁকোৱালি লৈছিল। এনেধৰণৰ গুৰুৰ প্ৰতি থকা যি অগাধ প্ৰেম বা অগাধ ভক্তি এই কাৰ্যই কিন্তু প্ৰতাপ সিংহক সঁচাকৈ সচকিত কৰি তুলিছিল। এনেধৰণৰ কাৰ্যসূচীয়ে মোৱামৰীয়াসকলৰ গুৰুৰ প্ৰতি থকা যি মোৱামৰীয়াসকলৰ শ্ৰদ্ধা বা ভক্তি এই ভক্তি প্ৰদৰ্শন হৈছিল আৰু তাৰ উপৰিও স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ছোৱাত আন এটা কাৰ্যসূচী সংঘটিত হৈছিল। তেওঁৰ সময়ছোৱাত মোৱামৰীয়াসকলৰ দুখন সত্ৰ আছিল, পৰুৱাবাহী সত্ৰ আৰু বাঁহবাৰী সত্ৰ। এই সত্ৰ দুখন মোৱামৰীয়াসকলে প্ৰতিষ্ঠা কৰিছিল আৰু স্বৰ্গদেউ প্ৰতাপ সিংহই এই সত্ৰ দুখন তেওঁৰ নিৰ্দেশ মতে এই সত্ৰ দুখন ধ্বংস কৰি পেলোৱা হৈছিল। স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ছোৱাত চলি থকা এই দুটা ঘটনাই বা এনেধৰণৰ হিংসাত্মক কাৰ্যসূচীয়ে মোৱামৰীয়াসকলক কিন্তু ৰাজতন্ত্ৰৰ প্ৰতি বা ৰজাঘৰৰ প্ৰতি বিৰুদ্ধাচৰণ কৰি তুলিছিল। প্ৰতাপ সিংহৰ পিছত তেওঁৰ পুত্ৰ ভগা ৰজা, যাক আমি ভগা ৰজা বুলি জানো অসম ইতিহাসত, আৰু এই ভগা ৰজাৰ সময়ছোৱাতো কিছুমান কাৰ্যসূচী তেওঁ গ্ৰহণ কৰিছিল যি কাৰ্যসূচীয়ে মোৱামৰীয়াসকলকো ৰজাঘৰৰ প্ৰতি বা ৰাজতন্ত্ৰৰ প্ৰতি বিৰুদ্ধাচৰণ কৰি তুলিছিল। প্ৰতাপ সিংহৰ পুত্ৰ ভগা ৰজাই
তেওঁ সিংহাসন আৰোহণ কৰিয়েই দেউতাকৰ যি আৰ্দশ্ৰাদ্ধ, সেই আৰ্দশ্ৰাদ্ধৰ বাবে বহুতো সত্ৰাধিকাৰক তেওঁ নিমন্ত্ৰণ জনাইছিল। আৰু এই নিমন্ত্ৰণ ৰক্ষা কৰি মায়ামৰা সত্ৰৰ যিজন সত্ৰাধিকাৰ আছিল অনিৰুদ্ধদেৱ, তেওঁ এই নিমন্ত্ৰণ ৰক্ষা কৰি আহোমৰ যি ৰাজধানী আছিল, আহোমৰ ৰাজধানীত তেওঁ উপস্থিত হৈছিল। আৰু তেওঁৰ নিজৰ যি প্ৰতিপত্তি আছিল, তেওঁ সেই নিজৰ প্ৰতিপত্তি দেখুৱাবৰ কাৰণে লগত বহু সংখ্যক লগুৱা লিকচৌ তেওঁ লগত লৈ আহিছিল। আৰু তেওঁ পৰৱৰ্তী সময়ছোৱাত কথাই তেওঁ এনেধৰণৰ মন্তব্য দাঙি ধৰিছিল যে তেওঁৰ মায়ামৰা সত্ৰৰ যি সত্ৰাধিকাৰ, সেই সত্ৰাধিকাৰৰ সমকক্ষ তেওঁৰ সত্ৰাধিকাৰজন মানে ৰজাৰ সমকক্ষৰ বুলি তেওঁ কথাই মন্তব্য কৰিছিল। এনেধৰণৰ তেওঁ মন্তব্য দাঙি ধৰিছিল। আৰু এই কথাই ভগা ৰজাৰ কাণত পৰিছিল। আৰু তেওঁ পৰৱৰ্তী সময়ছোৱাত ক্ৰোধিত হৈ তেওঁ খঙত যিজন মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আছিল নিত্যানন্দদেৱ, তেওঁক হত্যা কৰা হৈছিল। ইয়াৰ উপৰিও আৰু এনেধৰণৰ বহুতো হিংসাত্মক কাৰ্য আহোম ৰজাসকলে হাতত লৈছিল, যিসমূহে নেকি মোৱামৰীয়াসকলক বিদ্ৰোহৰ ফালে বহুদিনৰ পৰা তেওঁলোকে আহোম ৰজাৰ প্ৰতি বা আহোম ৰাজতন্ত্ৰৰ প্ৰতি তেওঁলোকে বিৰুদ্ধাচৰণ হৈ লাহে লাহেকৈ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে বিদ্ৰোহৰ ফালে মুখামুখি বিদ্ৰোহটো আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও আমি আন এজন স্বৰ্গদেউৰ কথা উল্লেখ কৰিব লাগিব, স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই সিংহাসন আৰোহণ কৰিয়েই তেওঁ ডিভাইড এণ্ড ৰুল নীতি তেওঁ গ্ৰহণ কৰি তেওঁ প্ৰশাসনটো চলাই লৈ গৈছিল। আৰু তেওঁৰ সময়ছোৱাত তেওঁ ক্ষুদ্ৰ যিসকল ব্ৰাহ্মণ আছিল, কাৰণ মোৱামৰীয়া সত্ৰই হওক বা সেই সময়ছোৱাত সত্ৰসমূহ সমাজত অধিক জনপ্ৰিয় হৈ পৰিছিল। আৰু মায়ামৰা সত্ৰত আমি যিহেতু পাইছোঁৱে যে মায়ামৰা সত্ৰত সমাজৰ যিসকল ক্ষুদ্ৰ শ্ৰেণীৰ লোক আছিল, সাধাৰণ শ্ৰেণীৰ লোক আছিল, সেই সাধাৰণ শ্ৰেণীৰ মাজত বেছিকৈ জনপ্ৰিয় হ'বলৈ ধৰিছিল। আৰু ইয়াত যিসকল ক্ষুদ্ৰ মহন্ত আছিল বা ক্ষুদ্ৰ যিসকল সত্ৰাধিকাৰ আছিল, এই সত্ৰাধিকাৰসকলে ব্ৰাহ্মণক যি দীক্ষা দিছিল, এই দীক্ষা দিয়াৰ প্ৰথাটো তেওঁ সহজভাৱে ল'ব পৰা নাছিল। আৰু তেওঁৰ ৰাজত্ব কালত কি কৰিছিল, বংগদেশৰ নদিয়াৰ পৰা এজন লোকক তেওঁ লৈ আহিছিল। তাৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য বুলি এজন লোক আছিল, তেওঁক বংগদেশৰ পৰা তেওঁ আহোম ৰাজতন্ত্ৰলৈ বা আহোম ৰাজসভালৈ তেওঁ লৈ আহি ইয়াত ব্ৰাহ্মণক দীক্ষা দিবলৈ তেওঁক লৈ আহিছিল। আৰু পৰৱৰ্তী সময়ছোৱাত যিজন কৃষ্ণৰাম ভট্টাচাৰ্য আছিল, এই কৃষ্ণৰাম ভট্টাচাৰ্যৰ যিসকল উত্তৰাধিকাৰী আছিল, এই উত্তৰাধিকাৰীসকলক নীলাচল পাহাৰত তেওঁলোকক থাকিবলৈ থিতাপি ল'বলৈ তেওঁলোকক অনুমতি দিয়া হৈছিল। আৰু এই লোকসকলক পৰৱৰ্তী সময়ছোৱাত পৰ্বতীয়া গোহাঁই বুলি জনা যায়। এতিয়া স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ ৰাজত্ব কালত কি কৰিছিল যে তেওঁ যিহেতু বিৰোধী আছিল যে যিসকল ক্ষুদ্ৰ মহন্ত বা ক্ষুদ্ৰ সত্ৰাধিকাৰ আছিল, এই ক্ষুদ্ৰ সত্ৰাধিকাৰসকলে ব্ৰাহ্মণক দীক্ষা দিয়াৰ প্ৰথাটো বা ব্যৱস্থাটো তেওঁ ভাল পোৱা নাছিল। আৰু তেওঁ তাৰ বাবে পৰৱৰ্তী পৰ্যায়ত এজন মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আছিল, তেওঁৰ নাম আছিল চতুৰ্ভুজদেৱ। চতুৰ্ভুজদেৱ মহন্তক তেওঁ দুৰ্ব্যৱহাৰ কৰিছিল বা তেওঁ মহন্তৰ বেয়া ব্যৱহাৰ কৰিছিল। আৰু মোৱামৰীয়াসকলে তেওঁলোকৰ যিজন গুৰু আছিল, এই গুৰুৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ বা গুৰুক কৰা অপমানৰ বদলা ল'বৰ কাৰণে বা তাৰ প্ৰতিশোধ ল'বৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত যি মোৱামৰীয়া বিদ্ৰোহ আছিল, এই মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈ পৰিছিল। আহোম সাম্ৰাজ্যৰ আন এজন গুৰুত্বপূৰ্ণ ৰজা আছিল স্বৰ্গদেউ শিৱসিংহ। স্বৰ্গদেউ শিৱসিংহই সিংহাসন আৰোহণ কৰিছিল ১৭১৪ খ্ৰীষ্টাব্দত আৰু তেওঁ ১৭৪৪ খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। কিন্তু তেওঁ সিংহাসন আৰোহণ কৰিয়েই ৰজাৰ যি কাম কাজ আছিল বা প্ৰশাসনৰ যি কাম কাজ আছিল, এই কাম কাজ তেওঁ প্ৰথম পত্নী বৰৰজা ফুলেশ্বৰীক অৰ্থাৎ ফুলেশ্বৰীক তেওঁ নিয়োগ কৰিছিল। আৰু এই ফুলেশ্বৰীয়ে শিৱসিংহৰ প্ৰথমা পত্নী ফুলেশ্বৰীয়ে তেওঁ বৰৰজা হিচাপে তেওঁ নিয়োজিত হৈ তেওঁ পোনপ্ৰথমে তেওঁ শাক্ত ধৰ্মৰ প্ৰতি আগ্ৰহী আছিল। আৰু তেওঁ সেই সময়ছোৱাত শাক্ত ধৰ্ম প্ৰচাৰৰ বাবে মন মেলিছিল।
বৰৰজা ফুলেশ্বৰীয়ে তেওঁ এবাৰ দুৰ্গা পূজা আয়োজন কৰিছিল আৰু এই দুৰ্গা পূজালৈ মায়ামৰা সত্ৰৰ যিসকল সত্ৰাধিকাৰ আছিল আৰু যিসকল শিষ্য আছিল তেওঁলোকক আহোমৰ ৰাজধানীলৈ নিমন্ত্ৰণ জনাইছিল আৰু মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আৰু শিষ্যসকলেও এই নিমন্ত্ৰণ ৰক্ষা কৰি বৰৰজা ফুলেশ্বৰীৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকে আহোমৰ ৰাজধানী উপস্থিত হৈছিল কিন্তু বৰৰজা ফুলেশ্বৰীয়ে কি কৰিলে যে তেওঁ দুৰ্গা পূজাৰ যি বলি আছিল এই বলিৰ তেজৰ ফুট দিবলৈ বাধ্য কৰাইছিল মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলক ইয়াৰ উপৰিও দুৰ্গা পূজাৰ যি প্ৰসাদ আছিল এই প্ৰসাদ তেওঁলোকক জোৰকৈ হ'লেও খাবলৈ বাধ্য কৰাইছিল এনেধৰণৰ গুৰুৰ প্ৰতি বা এনেধৰণৰ যি অপমান আছিল মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলৰ বিৰুদ্ধে এই কাম-কাজে এই কাৰ্যই কিন্তু মায়ামৰা সত্ৰৰ বা মোৱামৰীয়া যিসকল লোক আছিল এই লোকসকলক আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহী কৰি তুলিছিল। মোৱামৰীয়া বিদ্ৰোহৰ দ্বিতীয়টো কাৰণ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত আহিব যে অৰ্থনৈতিক বা সামাজিক কাৰণ। আহোমসকলে যিহেতু আমি সকলোৱে নিশ্চয়কৈ জানো যে আহোমসকলে অসমত প্ৰায় 600 বছৰ ধৰি তেওঁলোকে ৰাজত্ব কৰিছিল আৰু এই এক দীঘলীয়া সময় তেওঁলোকে যিহেতু অসমৰ ইতিহাসত তেওঁলোকে ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল ইয়াৰ এটা অন্যতম আমি উল্লেখযোগ্য যদি আমি নীতি চাবলৈ যাওঁ ইয়াত যি পাইক প্ৰথা আছিল এই পাইক প্ৰথায়ো ইয়াত স্থান পাইছিল আৰু প্ৰধানকৈ যি মোৱামৰীয়া বিদ্ৰোহ আছিল এই মোৱামৰীয়া বিদ্ৰোহৰ এটা আৰ্থ-সামাজিক বা অৰ্থনৈতিক কাৰণ হিচাপে আমি পাইক প্ৰথাকো জগৰীয়া কৰিব পাৰোঁ কাৰণ সেই সময়ছোৱাত স্বৰ্গদেউ প্ৰতাপ সিংহৰ নিৰ্দেশ মতে মোমাই তামুলী বৰবৰুৱা আছিল এজন বৰবৰুৱা তেওঁ আছিল মোমাই তামুলী বৰবৰুৱা আৰু মোমাই তামুলী বৰবৰুৱাৰ সময়ছোৱাত তেওঁ কি কৰিলে এটা ব্যৱস্থা বা এটা নীতি গ্ৰহণ কৰিছিল যাক কোৱা হয় পাইক প্ৰথা বুলি আৰু মোমাই তামুলী বৰবৰুৱাই 1609 খ্ৰীষ্টাব্দত পাইক প্ৰথা নামৰ এটা প্ৰথা বা এটা নীতি গ্ৰহণ কৰিছিল বা আৰম্ভণি কৰিছিল আৰু এই প্ৰথাটোত কি কৰিছিল আমি জানো যে আহোম ৰাজতন্ত্ৰত সেই সময়ছোৱাত প্ৰত্যেকজন পুৰুষে আছিল একোজন পাইক আৰু 15 বছৰ বয়সৰ পৰা 50 বছৰ বয়সলৈকে আহোম ৰাজসভাৰ প্ৰত্যেকজন পুৰুষে গা খাটি বা পাইক প্ৰথাৰ অন্তৰ্গত আছিল আৰু তেওঁলোকে বিনা বেতনে ৰজাঘৰত গা খাটি দিব লাগিছিল আৰু এই ব্যৱস্থাটোৱে আহোম যি ৰাজতন্ত্ৰ এই আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে জনসাধাৰণক বা যিসকল পুৰুষ আছিল সেই পুৰুষসকলক সচকিত কৰি তুলিছিল বা আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰি তুলিছিল। পাইক প্ৰথাত একোটা গোটত বিভক্ত কৰা হৈছিল আৰু এই গোটসমূহত 4জনকৈ লোকেৰে গঠিত একোটা গোট আছিল প্ৰথম অৱস্থাত কিন্তু পৰৱৰ্তী সময়ছোৱাত এই গোটসমূহ সৰু হৈ আহিবলৈ ধৰিলে ইয়াত 3জনকৈ লোক জড়িত হৈ পৰিল আৰু তেওঁলোকে বছৰত এটা দীঘলীয়া সময় তেওঁলোকে ৰজাঘৰত কোনো ধৰণৰ ৰাজহুৱা কাম-কাজত তেওঁলোকে বিনা বেতনে গা খাটি দিব লাগিছিল আৰু তাৰ বিনিময়ত তেওঁলোকে কোনো ধৰণৰ দৰমহা বা কোনো ধৰণৰ ধন তেওঁলোকে লাভ কৰা নাছিল আৰু এই যি পাইক প্ৰথা আছিল এই পাইক প্ৰথা দুটা ভাগত বিভক্ত আছিল এটা হৈছে কাৰী পাইক আৰু এটা হৈছে চমুৱা পাইক আৰু চমুৱা পাইকসকলে কি কৰিছিল যে তেওঁলোকে কৰ প্ৰদান কৰি হ'লেও বা গা খাটি দিয়াৰ পৰা তেওঁলোকে ৰেহাই পাইছিল অৰ্থাৎ তেওঁলোকে ৰজাঘৰত যি কাম কৰি দিব লাগিছিল বিনা বেতনে সেই বিনা বেতনে কাম কৰি দিয়াৰ পৰা তেওঁলোকে দূৰত থাকিব পাৰিছিল তাৰ বাবদ তেওঁলোকে ৰজাক এটা টেক্স বা এটা কৰ দিব লাগিছিল ইয়াৰ ফলত যিসকল সাধাৰণ জনতা অৰ্থাৎ সাধাৰণ জনতা মানে যোনসকল পাইক আছিল অৰ্থাৎ যোনটো পাইক আছিল কাৰী পাইক এই কাৰী পাইকসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল ইয়াৰ উপৰিও যিহেতু চমুৱা পাইকে তেওঁলোকে কাম কৰি দিব নালাগিছিল তেওঁলোকে তাৰ বাবদ এটা কৰ দিছিল কৰ দি পেলাই তেওঁলোকে তাৰ পৰা ৰেহাই পাইছিল আৰু আনহাতে যিসকল কাৰী পাইক আছিল তেওঁলোকে কিন্তু সেই কাম তেওঁলোকে চলাই যাব লাগিছিল সেই কাম তেওঁলোকে কৰি দিব লাগিছিল আৰু একোটা গোটত প্ৰথম অৱস্থাত যিহেতু 4জনকৈ লোক জড়িত আছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত
সময়ছোৱাত ইয়াৰ সংখ্যা কমাই পেলাই ইয়াৰ সংখ্যা তাকৰ কৰি ইয়াক তিনিজনকৈ লোকত বিভক্ত কৰিছিল। এনেধৰণৰ যি পাইক প্ৰথা আছিল, এই পাইক প্ৰথাৰ অসন্তুষ্টিয়ে সামাজিকভাৱেও সমাজখন দুৰ্বল কৰি তুলিছিল, সামাজিক অৰ্থনৈতিকভাৱে সমাজখন দুৰ্বল কৰি তুলিছিল আৰু পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে যিসকল মোৱামৰীয়া আছিল, এই মোৱামৰীয়াসকলে বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। মোৱামৰীয়া বিদ্ৰোহৰ আন এটা কাৰণৰ কথা যদি আমি ক'বলৈ যাওঁ, তেতিয়া এই ক্ষেত্ৰত ধৰ্মীয় কাৰণেও ধৰ্মীয় যিবিলাক কাম কাজ আছিলে বা ধৰ্মীয় কাৰণতো মোৱামৰীয়া বিদ্ৰোহটোক আমি জগৰীয়া কৰিব পাৰোঁ বা মোৱামৰীয়া বিদ্ৰোহটো ধৰ্মীয় কাৰণটো ই জড়িত হৈ আছে। ধৰ্মৰ ক্ষেত্ৰত আহোমসকলে প্ৰথম অৱস্থাত তেওঁলোকে চোমদেউক বা তেওঁলোকৰ উপাস্য দেৱতা আছিল চোমদেউ, তেওঁলোকে চোমদেউক পূজা অৰ্চনা কৰিছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত যিহেতু আহোম ৰাজতন্ত্ৰত আমি ভালেকেইজন প্ৰায় 39-40জন ৰজাই ইয়াত শাসন কৰিছিল আৰু এই প্ৰত্যেকজন ৰজাই তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত প্ৰত্যেকজনে কোনোৱে হয়তো বৈষ্ণৱ ধৰ্ম তেওঁলোকে প্ৰচাৰ কৰিছিল, কোনোৱে হয়তো শাক্ত ধৰ্ম প্ৰচাৰ কৰিবলৈ মন মেলি উঠিছিল। এনেধৰণৰ প্ৰত্যেকজন ৰজাৰ যি ৰাজত্ব কালত আমি বেলেগ বেলেগ ধৰণেৰে তেওঁলোকৰ যি ধৰ্মীয় অৱস্থা, সেই ধৰ্মীয় দিশৰ কথা আমি দেখিবলৈ পাওঁ। জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আছিল নিৰঞ্জন দেৱৰ ওচৰত তেওঁ শৰণ লৈছিল আৰু বৈষ্ণৱ ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ছোৱাত আমি অলৰেডি আলোচনা কৰিলোৱে যে ৰুদ্ৰসিংহই হওক বা শিৱসিংহই হওক বা গদাধৰ সিংহই হওক, তেওঁলোকৰ ৰাজত্ব কালত কিন্তু তেওঁলোকে মোৱামৰীয়া সত্ৰৰ বা মোৱামৰীয়াসকলৰ বিৰুদ্ধে, বৈষ্ণৱ ধৰ্মৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ কৰিছিল বা তেওঁলোকে বিভিন্ন হিংসাত্মক ঘটনা তেওঁলোকে কাৰ্যকৰী কৰিছিল। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ল মোৱামৰীয়া বিদ্ৰোহৰ বিভিন্ন কাৰণসমূহৰ বিষয়ে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম মোৱামৰীয়া বিদ্ৰোহৰ বিভিন্ন পৰ্যায়সমূহ বা কেইটা পৰ্যায়ত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল বা বিদ্ৰোহৰ ফলাফল কি আছিল বা কেনেধৰণৰ পৰিস্থিতিত মোৱামৰীয়া বিদ্ৰোহটো অন্ত পৰিল, এই বিষয়সমূহ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। তেন্তে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো হিট কৰিবলৈ নাপাহৰিব যাতে আগন্তুক ভিডিঅ'সমূহৰ নটিফিকেশ্যন পোনপটীয়াকৈ পাব পাৰি। ধন্যবাদ।